ৰিভিউ অসমৰ বাতৰিৰ প্ৰভাৱ এসপ্তাহ পূৰ্বৰে পৰা সভাপতি উৎপল হৰ্ষবৰ্ধন আৰু সাধাৰণ সম্পাদিকা মণিকাৰ মাজত চলা মনোমালিন্য থকা ঘটনাই 2010 চনত প্ৰতিষ্ঠা হোৱা প্ৰয়াত প্ৰমোদ তালুকদাৰৰ সোঁৱৰণিত মাদাৰ অল্ড এজ হোমত ৰিভিউ অসমে সবিস্তাৰেৰে প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰি বাতৰি প্ৰকাশ কৰিছিল। দিনে ধুনীয়াকৈ চলি থকা আশ্ৰমখন বৃদ্ধাশ্ৰমখনৰ মানুহখিনি কলৈ যাব? এতিয়া উৎপলৰ সঠিক ৰায়ৰ বাবে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হস্তক্ষেপৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আহ্বান জনাইছে। এই মৰ্মে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বৃহস্পতিবাৰে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আশ্ৰমখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য, আশ্ৰমখনৰ 90গৰাকী বৃদ্ধাৰ কথা ভাবি মণিকা আৰু উৎপলে পুনৰ একেলগে আশ্ৰমখন পৰিচালনা কৰিব বুলি যোৱাকালি স্বাক্ষৰ কৰে। প্ৰেমে নেমানে বাধা বিঘিনি, প্ৰেমে কৰে সৃষ্টি। মণিকা আৰু উৎপলৰ প্ৰেমৰ সৃষ্টিৰে গঢ়া এই আশ্ৰমখন আৰু কোনো কালে এনে ঘটনা সংঘটিত নহওক ৰিভিউ অসম পৰিয়ালৰ তৰফৰ পৰা তাৰে কামনা কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, ৰিভিউ অসম।